গাইস মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মানে আজি ভিডিঅ'টো ঘৰতে হ'ব, তো সেইকাৰণে চাই থাকক। ঘৰতে আমি সকলোৱে একেলগে মিলি এনেকৈ ধানখিনি মানে ঘূৰণীয়াকৈ বঢ়িয়াকৈ পেলাই ল'লোঁ। এনেকৈ গৰু 7টা লৈ আনিলোঁ। পাছত এতিয়া গৰুখিনি বান্ধিব লাগিব। তো এতিয়া আমি গৰু 7টাকো এনেকৈ বান্ধি ল'লোঁ। আমি গৰুখিনি লাহে লাহে এনেকৈ ঘূৰাই থাকিলোঁ তো লাহে লাহে আমাৰ ধানখিনি সৰিব ধৰিলে। পাছত এইডাল লগা হ'ল ন, তো এইডালৰে মানে কাম চলাই দিব লাগিব, তো তেতিয়াহে ধানখিনি সৰিব ন। তো এতিয়া এনেকৈ লাহে লাহে লাৰি ধানখিনি আমি গোটেইখিনিকো এনেকৈ লাৰি শেষ কৰিম। এতিয়া আমি আমাৰ ঘৰত ধানখিনি সৰিলে মানে গৰুখিনিৰে ঘূৰাই সৰি লওঁ। তো এইটো বস্তু চাবলগীয়া, মানে এতিয়া বহুতৰে ঘৰত দেখা পোৱা নাযায়। এইটো খেৰৰ পুঁজি বুলি কোৱা হয়। তো আৰু আমাৰ ঘৰত একজন মানুহ আহিছিলে মানে, তো সিও অলপ সহায় কৰিলে মোক, ধান লাৰি দিলে। তো তাকো চাহ পানী খাবলৈ দিলোঁ। ভিডিঅ' আজি এইখিনিয়ে আছিল। তো যদি মোৰ ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, শ্বেয়াৰ আৰু বেল আইকনটো প্লিজ দবাই দিব। মই আপোনালোকক এমাহ 2 মাহৰ পিছত ভালদৰে ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম। তো মোৰ মিলন ব্লগত আপোনালোকে কিছুমান ভাল কথা বা ভাল জাগা, কিছুমান ভাল খেতিয়ক সেইবিলাকৰ লগত কথা পাতিম। আজিৰ কাৰণে এইখিনিয়ে, বাই বাই।